নমস্কাৰ বন্ধু বান্ধৱীসকল, মই স্বপ্নদী আপোনালোকক সকলোলৈকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি একেবাৰে সাধাৰণভাৱে মই খাচী মাংসৰ এটা ৰেচিপি লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি আশা কৰিলোঁ। তেন্তে আহক ভিডিঅ'টোৰ মাজলৈ। প্ৰথমে এয়া লৈ ল'লোঁ মাংস আৰু আলুখিনি মই ধুনীয়াকৈ এনেকৈ কাটি মেলি চাফা কৰি ল'লোঁ। লগতে পিঁয়াজ, আদা, নহৰু, শুকান জলকীয়া আৰু তেজপাত। এইফালে কেৰাহীখন পাতি ল'লোঁ। কেৰাহীখন গৰম হোৱাত মিঠাতেল দি দিছোঁ। তেলখিনি গৰম হোৱাত শুকান জলকীয়া, তেজপাত আৰু লগতে দালচেনি, লং, ইলাচি এইকেইটা দি দিছোঁ আৰু লগতে পিঁয়াজখিনিও দি এতিয়া ভালদৰে এইখিনি ভাজি লওঁ। ইয়াতে মছলা মই একেবাৰে কম দিছোঁ। জিৰা, ধনিয়া, মিট মছলা, ৰেড চিলি সিমানেই দিম আৰু কম পৰিমাণৰ দিছোঁ। একেবাৰে সাধাৰণভাৱে বনাইছোঁ। এইফালে এতিয়া মাংসখিনি মই ভাজি লৈছোঁ। লগতে সোৱাদ অনুসৰি নিমখ দি দিলোঁ। এতিয়া ভালদৰে মাংসখিনি লৰাই লৈছোঁ। ঢাকনখন দি অকণমান সিজিবলৈ দিলোঁ। এইফালে দেখিছেনে তেল ধুনীয়াকৈ ওলাই আহিছে। এতিয়া ইয়াতে কাটি থোৱা আলুখিনি দি দিছোঁ। এইখিনি এতিয়া ভালদৰে লৰাই অকণমান সিজিব দিব লাগিব। এইফালে আলুখিনি অকণমান সিজিবৰ বাবে পানী দি দিছোঁ। পানী দি অকণমান ঢাকনখন মাৰি দিম। আৰু এই ৰেচিপিটো আপোনালোকে সকলোৱে ধুনীয়াকৈ খাচী মাংস বনাই খায়েই নহয় জানো, আমিও খাওঁ যিহেতু। আজি মই একেবাৰে সাধাৰণভাৱে বনাইছোঁ আৰু কম মছলা দি বনাইছোঁ। সেয়ে ভাবিলোঁ আপোনালোকক অকণমান শ্বেয়াৰ কৰোঁ। ইফালে এয়া আঞ্জা মোৰ হৈ গৈছে দেখিছেনে। ইয়াতে অকণমান ধনিয়া দি দিছোঁ। এতিয়া এইখিনি নমাই ল'ম। এইফালে বাচন এটাত নমাই ল'লোঁ আৰু এয়া মোৰ ৰেচিপি ৰেডি হৈ গ'ল। আজি মোৰ ৰেচিপিটো আপোনালোকে চাই কেনে পালে জনাবলৈ নাপাহৰিব। যিসকলে নতুন